ইয়াত আমাৰ ৰাইজসকলে ফটোশ্বুট কৰি আছে মানে মই কেমেৰামেন আৰু পৰিবি অ বঢ়িয়া 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 দুখ পাবি তো ৰাইজসকল প'জ দিয়ক আমি তাৰ পৰা ওলাই আহিছিলোঁ তাৰপিছত সেইটো আপোনালোকে দেখিবলৈ পাইছে সেইটো হৈছে উমানন্দ দ্বীপ নমস্কাৰ সকলোকে মই জ্ঞানদীপ সকলোকে পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি গম পাইছে আৰু ফুৰিব আহিছিলোঁ আজি হৈছে 6 তাৰিখ আজি আমি এতিয়া জাষ্ট শুই উঠিলোঁ শুই উঠি মুখ চুখ ব্ৰাছ কৰাই নহ'ল এনেকৈ ডাইৰেক্ট ওলাই মেলি এতিয়া সোনকালে আমি যাব লাগে টাউন পাব লাগে কাৰণ ব্ৰাছ কৰাই নহ'ল আমি এতিয়া ডাইৰেক্ট ওলাই যাব লাগে 7টা বাজিলে আমাৰ জংকি আৰু মানুহ তাহাঁতৰ হৈ গ'ল ওলাই তাৰপিছত এতিয়া মই জাষ্ট শুই উঠিলোঁ আৰু অলপ যাম আৰু আমি থকা পৰিৱেশটো এইটোৱে এইফালে গৈ আপোনালোকক দেখুৱাই দিছোঁ ইয়াৰ গৈ লওঁ সেইফালে আপোনালোকে দেখিবলৈ পাইছে সেই জেগাখিনি গোটেইখিনি হৈছে আমাৰ ব্ৰহ্মপুত্ৰ আপোনালোকে কেমেৰাত ভালকৈ দেখিছেনে সেইফালে নাও চাও চব ওলাই আছে বহুত ডাঙৰ জেগা এইটো বহুত ধুনীয়া পৰিৱেশ ওলালে যিহেতু আমি পাওঁতে বহুতখিনি সময় হ'ল আহি পাই মই আকৌ এডিট কৰিবলগীয়া হ'ল প্ৰায় 2-3টা মানত থৈছোঁ তেতিয়া 6:30 বজাত উঠিছোঁ এতিয়া উঠি লগালগ যাব লাগে আৰু জংকিহঁতৰ ওলাই হৈ গ'ল এতিয়া আমি যাব লাগে এতিয়া হৈছিলে 7:15 ঠাণ্ডা দিছে আমি তাৰ পৰা ওলাই আহিছিলোঁ তাৰপিছত সেইটো আপোনালোকে দেখিবলৈ পাইছে সেইটো হৈছে উমানন্দ দ্বীপ আপোনালোকে এইডোখৰত দেখিছে চাগে তো এইডোখৰ জেগা প্ৰায় মানুহে চিনি পাইছে চাগে যিসকলে চিনি নাই পোৱা মৃদুদা এইডোখৰ জেগাডোখৰ কৈ দিয়ক ক'ত কেনেকৈ আচ্ছা বেলেগ ইয়াত কি হৈছিল যে কি গানৰ শ্বুটিং হৈছিল কৈ দিয়ক আচ্ছা এইটোতে আছিল এই গছজোপা এই ৰাস্তাটো হৈছে ক'ত যায় আচ্ছা আচ্ছা এইটো কি পালোহি জালুকবাৰী আচ্ছা আচ্ছা ঠাণ্ডা লাগি আছিলে গাড়ীৰ ভিতৰত সেইটো কাৰণে লৈছিলোঁ আৰু টোপনি যিটো ধৰিছে এতিয়া আমি অলপ কিবা কিবি ল'ব আহিছোঁ বস্তু অলপ বজাৰ কৰিব আছে জোতা চোতা চাওঁগৈ এতিয়া মই বজাৰ কৰিবলৈ মোক মৃদুদাই ইয়াত ভিনটেজ কৰ্ণাৰ ইয়াত আহিছোঁ আমাৰ ক'ত আছে মই ভালকৈ ডিটেইলছটো গম নাপাইছোঁ বাৰু ইয়াতে বজাৰ কৰিব আহিছোঁ এতিয়া আমাৰ ইয়াত বস্তু চোৱা হৈ গ'ল কিন্তু জোতা ল'ম বুলি ভাবিছিলোঁ পচন্দ নহ'ল আমাৰ মৃদুদাই কিবা গিফ্ট দিলে আমাক তো কি গিফ্ট দিলে মৃদুদাই এইটো মোৰ এইটো আমি বৰ্তমান আমি য'ত আছিলোঁ আমাৰ গেষ্ট হাউচটোলৈ আহি আছোঁ গেষ্ট হাউচটোলৈ এনেকৈ সোমাই যাব লাগে আমি আকৌ ৰুম পাই গ'লোহি এতিয়া ৰুমত অলপ গা চা ধুই অলপ জিৰাবলৈ বুলি নহ'বই আৰু গা চা ধুম তাৰপিছত ওচৰত সেইফালে বহুত ধুনীয়া ধুনীয়া জেগা আছে তাত চাব যাম তাৰপিছত আমি আকৌ টাউনলৈ যাব লাগিব আমাৰ মাজত অলপ কাম আছে জিলা অধিনায়ক কাৰ্যালয় ইয়াতে আমাক থাকিবলৈ দিয়া বসন্ত ছাৰে ইয়াতে আমাৰ ডিউটি কৰে এতিয়া আমি অলপ ইফালে ওলাই আহিলোঁ ফুৰিব
বঢ়িয়া 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 দুখ পাবি ৰাইজসকল প'জ দিয়ক এয়া মৃদুতা ৰেডি আমি তাৰ পৰা আহি গ'লো এতিয়া ইফালে ৰাইজে গান গাই আছিলে মৃদুতা নতুন পেণ্ট আপোনাৰ পেণ্টটো আৰু মোৰ টি চাৰ্টটো চাওক না চাওক আকৌ ফটো এইটোৱে হ'ল আমাৰ আমি থকা গেষ্ট হাউচটো চেণ্ট্ৰেল ট্ৰেইনিং ইনষ্টিটিউশ্যন CIT বুলি আছে আৰু কি আছিলে জেগাৰ নাম পানী খাইটি আছে এইটো হ'ল আমাৰ ভিউটো মৃদুতাই কিবা বিচাৰি আছে তাৰপিছত সেইফালে ভিউটো চাওক আকৌ ফটো অকল ফটো হে অকল ফটো আমি তাৰ পৰা আহি ৰুম পাই গ'লোহি আমি গা চা ধুই এতিয়া আকৌ পুনৰ টাউনৰ অভিমুখে যাব লাগে আন্ধাৰে হৈ গ'ল আমাৰ বাইদেউ ওলাই আছে তো বাইদেউৱে মোক আজি কি কিনি দিবা আজিও কিবা কিনি দিয়াৰ কথা আছিলে প্ৰ' ওলালে তো এতিয়া আমি মাধৱদা যাব গানৰ কামত আৰু আমি যাম অলপ টাউন ফুৰিবলৈ যাম আৰু মৃদুদাই কোনোবা লগৰ এজনৰ ৰুমত আছেগৈ আমি মৃদুদা মই আৰু জংকিয়ে বজাৰ কৰিম অলপ ফুৰিম চাগে এতিয়া ওলাই যাওঁ মাধৱদাই মাতি আছে আককে আমি গৈ আছোঁ এতিয়া ওলাই গৈছিলোঁ আমি এতিয়া ৰুম পাই গ'লোহি আমি ওলাই গৈছিলোঁ মোৰ মোবাইলটো চাৰ্জ শেষ হৈ গ'ল সেইটো কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু আমাৰ যিজন ছাৰে আমাক থাকিব দিছে ইয়াতে ছাৰজনৰ ঘৰলৈ গৈছিলোঁ চাৰ্জ শেষ হৈ যোৱাৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ এতিয়া আহি ৰুম পালোহি ভিডিঅ'টো ইমানতে সামৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ লগত আৰু এই ৰিপৰ্টকৈ আগত আপোনালোকে ইনষ্টাগ্ৰামৰ ষ্টৰিবিলাকত আপডেটবিলাক সোনকালে পাই থাকিব যদি বিচাৰে তেতিয়াহ'লে মোক জ্ঞানদীপ ফটোগ্ৰাফী বুলি আছে ইনষ্টাগ্ৰামত সকলোৱে ফ'ল' কৰিব পাৰে যদি বিচাৰে তেতিয়াহ'লে ফ'ল' কৰি ল'ব পাৰে ধন্যবাদ